হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আলহামদুলিল্লাহ, মোৰো খবৰ ভাল। আজি ভিডিঅ'টো ইভিনিঙৰ পৰাই আৰম্ভ কৰিছোঁ। সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ অলপ ফুৰিবলৈ যাওঁ, মোৰ হাজবেণ্ডৰ মাহীৰ ঘৰত। ওচৰতে হয়, ঘৰত থাকি ভাল লগা নাই, ভাবিলোঁ অলপ ফুৰি আহোঁ। অলপ টাইমৰ কাৰণেই আহিছোঁ। এই চাওক ভাইজানৰ নাৰ্চাৰী, অলপমান পাছত দেখাই আছোঁ ৰ'ব। আৰু এইটো চাওক, ড্ৰাগন গছত ফল লাগিছে, চাওকচোন। এইটো নাৰ্চাৰীৰ ভিতৰত আম গছ, এইটো জামুন লাগিছে। বহুত ফল গছ আৰু ফুল গছ আছে, মই দেখাই আছোঁ ৰ'ব। বহুত ডাঙৰ হয় নাৰ্চাৰীখন, বহুত গছ আছে, ফুল গছ, ফল গছ, নামেই নাজানো ইমানবোৰৰ। অলপ অলপ চবৰে ক্লিপ লৈছোঁ, চাওকচোন আপোনালোকেও। এই হোৱাইট ফুলজোপা চাওকচোন, ইমান ভাল লাগিছে। সৰু সৰু চাওকচোন, হোৱাইট ফুল ফুলি আছে, ইমান ভাল লাগিছে দেখাত। আৰু এইটো হ'ল ব্লেকবেৰী, চাওক ব্লেকবেৰী লাগিছে গছত। ইভিনিঙত গৈছিলোঁ, চাওক আহি ঘূৰি আহোঁতে আন্ধাৰে হৈ গ'ল। এতিয়া আহি ড্ৰেছ চেঞ্জ কৰি আহি যাম কিটচেন ডিপাৰ্টমেণ্টলৈ। ক'ৰবাত যাই ঘূৰি আহি আৰু ৰন্ধা বঢ়া ভাল নালাগে, এলাহ লাগি যায়। কি কৰিম, উপায়তো নাই, কৰিবই লাগিব। আজি মই বনাই আছোঁ আমাৰ ঘৰতে কেইটামান ভাতকেৰেলা লাগিছিল, আমাৰ গছৰ ভাতকেৰেলা, আলু আৰু মাছৰ আঞ্জা। ৰান্ধোতে অলপ দেৰিয়ে হৈ গ'ল, কাৰণ এক জেগাত গৈছিলোঁ, সেইকাৰণে আৰু বেছি কিবা বনোৱা নাই। এটা চব্জিয়ে বনাইছোঁ আৰু দিনৰ আছে কিবা কিবি, সেইখিনিতে হৈ যাব। এই গৰমত ভাল নালাগে, আৰু এক জেগাৰ পৰা ঘূৰি আহি আৰুতো তেতিয়াতো মনে নাযায় ৰান্ধিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা এটা অংশ অলপমান হ'লেও কিবা ভাল লাগে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি এইখিনি কাম কৰি থাকে, তেনেহ'লে আপোনাক বহুত বহুত ধন্যবাদ। মোৰ ৰন্ধা হৈ গ'ল। এতিয়া মোৰ ৰুমত আহি এইখিনি চাওক, মোৰ দিনৰ কাপোৰ ধুই দিয়া হৈছিল, এইখিনি এইবাৰ ভাজ কৰি ল'ম। বেটাৰ আৰু মোৰ কাপোৰ, এনেও হ'লে বেটাৰ কাপোৰ ডেইলি ধুব লাগে, সৰু বাচ্ছা। আজিকালি আৰু কাপোৰ ধোৱাটোও মোৰ ডেইলি ৰুটিনত পৰি গৈছে, সৰু বাচ্ছা আছে যিহেতু, সেইকাৰণে ডেইলি দিনৰ কাপোৰ মই দিনতে ধুই দিওঁ। সেইখিনি আৰু দিনত ঠিক নকৰোঁ, থৈ দিওঁ, শুকোৱাৰ পিছত ৰাতি মই গোটেইখিনি ভাজ কৰি থৈ দিওঁ, নহ'লে ৰুমটো খেলি মেলি হৈ থাকে, ভাল নালাগে। যিমান ৰাতি হ'লেও মই কাপোৰ চাপোৰ ৰাতিয়ে মই ভাজ কৰি থৈ দিওঁ, নহ'লে নেক্সট ডে আৰু সেই কাপোৰ ধোৱা আৰু ঠিক কৰা একে কাম। সেইকাৰণে মই দিনৰ কাপোৰ দিনতে ধুই ভাজ কৰি থৈ দিওঁ। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।